নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে ৰাতিপুৱা আজি সোনকালে উঠিলোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ। Yes. এফালে দেউতাই ৰাতিপুৱা সময় জাল মাৰি আছে। মেলা মাছ নাই বাৰু, পথাৰত পানী হওঁতে তেতিয়া মাছবিলাক সোমাইছিলে, বনৰীয়া মাছবিলাক। তাৰপিছত এইফালে ডাঙৰ গুৰু এটা উঠিলে আৰু কেইটামান উঠিলে, খালি ভিডিঅ' কৰিবলৈহে নহ'ল। আৰু আমাৰ এইফালে মুনুকনে চাই আছে মাছ কেতিয়া বোলে খাবলৈ পাম, পঢ়ি পিনি চাই আছে। আৰু এইফালে বেলিটো ওলাইছে আৰু এইফালে মই বহি পিনি চাই আছোঁ। আৰু এইফালে আমাৰ মুনুকনক লৈ আছোঁ, বহুত দিনৰ মূৰত লগ পাওঁ যিহেতু, সেইকাৰণে আহিলে মানে মৰম কৰি থৈ যাওঁ আৰু খুব টান পাই ল'লে, মানে ল'বই নিদিয়ে। কি ভাবি আছানো মুনুকন? এইফালে ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে পকৰি অলপ বনাইছোঁ। আৰু এইফালে চাহকণ খাই লওঁ ৰাতিপুৱা। গা পা ধুই কৰি আজৰি হ'লোঁ আৰু মায়ে ভাত পাৰিছে, ভাতকেইটা খাই লওঁ। আৰু এইফালে ৰাতিপুৱা দেউতাই ধৰা মাছ ফ্ৰাই, তাৰপিছতে এইফালে কোমোৰা দালি আৰু এইফালে মান ধনিয়া চাটনি। তাৰপিছত ভাতকেইটা খাই লওঁ দেই। ভাত পানী খাই বৈ এইফালে গছৰ তলতে বহি আছোঁ, ইমান ধুনীয়া বতাহ মাৰিছে। এইফালে আপাৰ ঘৰলৈ যাব লৈছোঁ। আপাই চাহ খাবৰ কাৰণে মাতিছিলে, গাখীৰ চাহ, গাখীৰ আনিছিলে মানুহ এঘৰৰ পৰা। গৈ আছোঁ। কি মুনুকনকো লগত লৈ লৈছোঁ। নাথাকিব, ঠাৰামি আছে, গুচি আহিব আকৌ। এইবাৰ ধানেই ওলোৱা নাই, কি হ'ব জানো। ৰোৱাটো পিছতীয়া হ'ল, পানীও পিছতীয়া হ'ল। তাৰপিছতে এইবাৰ ধান কাটি পেলাই আঘোণত নহয়, পুহমানতহে হ'বগৈ নি। আৰু এইফালে বকুল বৰা ধুনীয়াকৈ ওলাইছে বাৰু দেই, খালি বেছি কৰা নাই আৰু বৰা অলপ। আমাৰ ঘৰত আহি বহি আছোঁ। ভাত চাত বনাই আছে আৰু ইমান টোপনি ধৰিছে। খোৱা অভ্যাস আছিলে, ঘৰত টোপনি ধৰিছিলে। এতিয়া চাহটো খাই অলপমান শুবগৈ লাগিব। এইফালে আপাৰ ঘৰত চাহ বনাই আছোঁ। আপাই কিবা কাম কৰি আছে, চাহটো বনাই আছোঁ। গাখীৰ চাহ বনাই আছোঁ আৰু দুপৰীয়া চাহ খালেহে ভাল
এইফালে আপা, এইফালে ওচৰৰ বৰমাজনী এটা টিকলা, তাৰপিছত এইফালে মা ফ্লিপকাৰ্টত কিবা বস্তু চাই আছে, অৰ্ডাৰ দিব হেনো। আৰু এইফালে মই চাহ খাই আছোঁ, আমি চবেই মিলি। এইফালে চোৱা, এইফালে চোৱা আকৌ। পকা চাই নে বাৰু? আমাৰ ঘৰত কিবা পকি পকি হেৰি হৈ আৰু ঢেৰ হৈ যায়। ৰবাব টেঙা আৰু মায়ে দুটা লৈ আছে, লৈ গৈছে ৰবাব টেঙা। এইকেইটা টেঙা এতিয়া খাম। আমাৰ এইফালে টিকলা বহি গ'ল খাবৰ কাৰণে। আৰু মা বৰমাহঁতে কৈছে বোলে ভিডিঅ' নুঠাবি বোলে, আমাৰ বোলে লাজ লাগে, সেইকাৰণে সিহঁতক নাই উঠোৱা। মনোকণটো কেনেকৈ শুই আছে ইমান ধুনীয়াকৈ। এইফালে ৰুটি অলপ মুঠি আছোঁ, ৰুটি কেইটামান বনাওঁ বোলো। দুপৰীয়া ভাত খাবলৈ মনেই নাযায় এতিয়া। কাতিমহীয়া বেলিয়া সোনকালেও যায়গৈ, ভোকো নালাগে। আৰু এইফালে আমাৰ এইফালে মনোকণটো বহি আছে দেখিছানে? এইটো চিলিকলি মনোকণ থাকে। ৰুটিটো মানে সৰু সৰুকৈ। এনেদৰে সৰুকৈ পুৰিলে মানে কোনোবা আলহী আহিলে মানে চাহ দিবৰ কাৰণে ভাল হয় আৰু খাবলৈও বৰ ভাল হয় মানে। এইফালে এইকেইটা বনাই ল'লোঁ গোল গোল কৰি, তেল পিঠাৰ নিচিনা লাগিছে ন দেখিবলৈ। এতিয়া এইকেইটা তেলত পুৰোঁ আৰু। ইমান ধুনীয়াকৈ ফুলিছে চব, পুৰা মানে ফুচকা নিচিনাকৈ ফুলি গৈছে চব। আৰু গুড ইভিনিং, এতিয়া আছে ইভিনিং টাইম। মই মানে এতিয়া চাচি পুলিত পানী দিব লৈছোঁ, একদম শুকাই গৈছে। সেয়া বোলো আহিছোঁ যেতিয়া পানী অলপ দি থৈ যাওঁ, তাৰপিছত পুলিবিলাকো মৰিছে, সেয়া পানী দিবৰ কাৰণে আনি থৈছোঁ, এতিয়া দিওঁ আৰু। এইফালে চাচি পুলিত পানী দিবৰ কাৰণে আনিছোঁ, আৰু এই পুলিবোৰ ইমান মৰিছে আৰু হেৰি শুকায়ো গৈছে। দেউতাই দি থাকে বাৰু, একদিন দেউতাই সময়ো পোৱা নাই। তাৰপিছতে মই আহিছোঁ, সেইকাৰণে বোলো পানী অলপ দি থৈ যাওঁ। পুলিবিলাক কিয় মৰিছে জানো ইমানকৈ? আগৰবাৰ এতিয়ালৈকে দুবাৰমান খজা হ'ল নেকি, আকৌ খাজিবলগীয়া হৈ আছে। খাজিব লাগিব পুলি আনি পিনি। পলিথিন ভৰাওঁতে টান হ'ল নে কি এনে নাজানো, নাইবা প্ৰথমবাৰ ভৰাইছোঁ আৰু। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে মানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু দিনটো এইবিলাকে কৰিলোঁ আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজি ইয়াতে সামৰণি মাৰিছোঁ, আৰু মাৰ ঘৰত আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ।